হেল্ল' এভৰিৱান, আৰুষা এণ্ড মম চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা বহুত টেষ্টি চিকেন কাৰী ৰেচিপি। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগত আছে চিম্পুলকৈ বনোৱা এটা দালিৰ ৰেচিপিও। তেন্তে ব'লক আৰম্ভ কৰোঁ আমি বনাবলৈ। এয়া চাওক, মই এখন কেৰাহী পাতি লৈছোঁ আৰু ইয়াত দিম পৰিমাণ অনুসৰি তেলখিনি গৰম হোৱাৰ পিছত আমি ইয়াত দি দিম চিকেনখিনি। মই চিকেনখিনি দি লৈছোঁ আৰু 5-6 মিনিটমান সময় আমি এইখিনি ফ্ৰাই কৰিম। বহুত বেছি ফ্ৰাই নকৰোঁ, ব্ৰাউন কালাৰ অহালৈকে আমি এনেকৈ ৰাখিম। আৰু এয়া চাওক, বহুত বেছি ফ্ৰাই কৰা নাই। এইখিনি মই এটা বাউলত উঠাই লৈছোঁ। এয়া চাইছে, এয়া আমাৰ ফ্ৰাই কৰি লোৱা চিকেনখিনি। মই এতিয়া ইয়াত মছলাখিনি ৰেডি কৰি ল'ম। ইয়াত মই এটা বাতিত লৈছোঁ হালধি, জলকীয়া, ধনিয়া আৰু আছে লগত নিমখ, আদা, পিঁয়াজ, নহৰু আৰু এটা মিডিয়াম চাইজৰ বিলাহী লৈ লৈছোঁ মই। এতিয়া মই মছলাখিনি পানী মিক্স কৰি পেষ্ট বনাই ল'ম এটা। মই মছলাখিনি এনেকৈ কৰি ভাল পাওঁ, কিয়নো মছলাখিনি কেঁচা কেঁচা লাগে, ভাল লাগে দিয়াৰ পিছত। আৰু এতিয়া মই ফ্ৰাই কৰি লোৱা পেনখনতেই পিঁয়াজ দি দিছোঁ। এই পিঁয়াজখিনি 3-4 মিনিটমান সময় ভালকৈ ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো হাই আছে। এইখিনি ফ্ৰাই হৈ গ'লে ইয়াত দিছোঁ বিলাহী আৰু 2-3 মিনিটমান বিলাহীখিনি এনেকৈ ৰাখি চাওক, মই দিছোঁ নহৰু আৰু লগত দিছোঁ আদা। এইখিনি দি আৰু 3-4 মিনিটমান সময় এনেকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া দি আছোঁ মই আগত মিক্স কৰি ৰখা মছলাখিনি দিয়াৰ পিছত আমি 4-5 মিনিটমান সময় এনেকৈয়ে ফ্ৰাই কৰিব লাগিব, কিয়নো মছলাৰ কেঁচা গোন্ধটো যাব। মছলাখিনি ভালকৈ ফ্ৰাই হ'লেহে খাবলৈ ভাল লাগে। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ 3 চামুচমান দৈ দিলে একচুৱেলি চিকেন খাবলৈ বহুত ভাল হয়। যদি দৈ ঘৰত নাথাকে তেন্তে আপোনালোকে একাপ গাখীৰত এফাল নেমু চেপি ৰাখি দিব 10 মিনিটমান আগত। তাৰপিছত এইখিনি মিক্স কৰিলেও হৈ যাব। আৰু মই ইয়াত দি দিছোঁ চিকেনখিনি। এইখিনি দি আৰু 3-4 মিনিটমান সময় আমি ভালকৈ ফ্ৰাই কৰি ল'ম। চাওক, এইখিনি আগৰ পৰা ফ্ৰাই কৰাই আছিলে। যেতিয়া মই ইয়াত দি দিছোঁ পানী পৰিমাণ অনুসৰি। মই এতিয়া এগিলাচ পানী ব্যৱহাৰ কৰিছোঁ। বহুত বেছি পানী দিব নালাগে, কিয়নো চিকেনত পানী হ'লে ভাল নালাগে। আৰু এয়া 10-15 মিনিটমান পিছত চিকেন হৈ গ'ল। বহুত ধুনীয়া হৈছে কালাৰ, আৰু খাবলৈও বহুত ভাল হৈছিলে। আপোনালোকে এবাৰ বনাই চাব। যিসকলে বাৰু সদায় বনায় তেওঁলোকৰ কাৰণেতো ইজি, কিন্তু যিসকলে নবনায়, নতুনকৈ বনোৱা শিকিছে, তেওঁলোকৰ কাৰণে বহুত ভাল হ'ব। আৰু মই দিছোঁ দালিত মই হালধি, বিলাহী, গোটা জলকীয়া আৰু অকণমান আদা মই এনেকৈ দি দিছোঁ। আৰু এতিয়া দিছোঁ নিমখ। এইখিনি দি অকণ মিক্স কৰি মই অকণমান ধনিয়া দিছোঁ। আৰু এতিয়া মই ঢাকনখন লগাই গেছত পাতি দিম আৰু 4-5টা চিটি দিয়ালৈকে আমি ৰখি থাকিম। এয়া হৈ গ'ল আমাৰ 5টা চিটি কমপ্লিট।
চাওক বহুত ধুনীয়া কালাৰ হৈছে আৰু আদা দিয়াৰ বাবে বহুত ভাল এটা চেণ্টো হৈছে। ইয়াত দিছোঁ মই পানী, দালিখিনি ডাঠ হৈ গৈছিলে। আৰু এতিয়া মই এখন টাৰ্কা পেনত তেল দি দিছোঁ আৰু ইয়াত দিছোঁ জিৰা আৰু নহৰু, আৰু এইখিনি জিৰা নহৰু ফ্ৰাই হোৱাৰ পিছত মই পিঁয়াজ দিছোঁ। এইখিনি গোটেইখিনি ভালকৈ ফ্ৰাই কৰি লৈ মই দালিত ঢালি দিছোঁ। আৰু চাওক দালি বহুত ধুনীয়া কালাৰ হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। ব'লক ছাৰ্ভ কৰোঁ। মই লৈছোঁ ভাত, বিলাহী, পিঁয়াজ আৰু লগত লৈছোঁ চিকেন, আৰু ইয়াত লৈছোঁ দালি। আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু প্লিজ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইক আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়।